এই কথা এটা নকওঁকেও ক'ব লগা হৈছে, CM ৰিলিফ ফাণ্ডত পইচা দিয়া আৰু বালিত মুটা একেই। নিৰ্বাচিত এখন চৰকাৰৰ মুৰব্বীক যদি তেনেধৰণৰ কথা ক'ব পাৰে আৰু মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি আপোনালোকেও পায়, অসমৰ ৰাইজেও পায়, দুৰ্গত সকলোৱে পায়। গতিকে সেই সময়ত তেওঁ কেৱল মুখ্যমন্ত্ৰীক অপমান কৰা নাই, যিসকলে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি পাইছে সকলোকে তেওঁ অপমান কৰিছে। মই ভাবো নিলোৎপল বৰাৰ বিৰুদ্ধে যিসকলে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি পাইছে সেইসকলে ইয়াৰ মানে ৰেজিষ্টাৰ কৰিব লাগে। কেৱল আমি বিজেপি হিচাপে নহয়, কাৰণ তেওঁৰ মানসিক কিবা বিকৃতিও আছে নেকি, তেনেকুৱা হ'ব পাৰে। জুবিন গাৰ্গৰ মৃত্যুৰ সময়তো তেওঁ এনেকুৱা ধৰণৰ মানসিক বিকৃতি থাকিব পাৰে। এবাৰ তেওঁৰ চেকআপ এটা কৰাই লোৱাটো ভাল হ'ব। কিবা ব্যৱস্থা ল'ব নেকি? চাই লওঁ। মই কৈছো নহয়, যোনে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ লাভ পাইছে, লাখ লাখ আজি মানৱগ্ৰস্ত লোকক, আজি কেঞ্চাৰ পেচেণ্টৰ পৰা, হাৰ্ট পেচেণ্টৰ পৰা, কিডনী পেচেণ্টৰ পৰা আৰম্ভ কৰি যিসকলে আজি লাখ লাখ লোকে ইয়াৰ সহায় পাইছে, তেওঁলোককো অপমান কৰিছে। তেওঁলোকৰ যি চিকিৎসা, তাতে তেওঁলোকে ভাবে যে নিলোৎপল বৰাই যে মানুহে চিকিৎসা সাহায্য নোপোৱাকৈ মানুহ মৃত্যু মুখত পৰক, মানুহৰ মৃত্যুৰ কামনা কৰা এজন হয়তো তেওঁ শিল্পী।